এ নামৰ মানুহ কেনেকুৱা হয়? আপোনাৰ নাম এ আখৰেৰে আৰম্ভ নেকি? তেন্তে ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ এ নামৰ মানুহৰ এটা এনে স্বভাৱ আছে যিটো বহু মানুহে বাহিৰৰ পৰা বুজিব নোৱাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আমি জানিম এ নামৰ মানুহৰ স্বভাৱ, প্ৰেম, বন্ধুত্ব, খং, দুৰ্বলতা আৰু তেওঁলোকৰ লুকাই থকা ব্যক্তিত্বৰ বিষয়ে। আৰু শেষত কম এ নামৰ মানুহৰ আটাইতকৈ বিশেষ গুণটো কি। 1 নম্বৰ, দেখাত কেনেকুৱা? এ নামৰ মানুহক প্ৰথম দেখাত অলপ গম্ভীৰ আৰু আত্মবিশ্বাসী যেন লাগিব পাৰে। তেওঁলোকে সকলো মানুহৰ লগত লগে লগে মুকলিকৈ কথা নাপাতে, কিন্তু এবাৰ কাৰোবাক বিশ্বাস কৰিলে সেই মানুহজনৰ বাবে তেওঁলোকে বহুত কিবা কৰিবলৈ সাজু থাকে। 2 নম্বৰ, তেওঁলোকৰ মনটো কেনেকুৱা? এ নামৰ মানুহে নিজৰ অনুভূতি সকলোৰে আগত প্ৰকাশ নকৰে। বহু সময়ত তেওঁলোকৰ মনত কিবা এটা চলি থাকিলেও মুখত হাঁহি লৈ থাকে। সেইবাবে কেতিয়াবা মানুহে তেওঁলোকক ভুল বুজে। তেওঁলোক শক্তিশালী যেন দেখুৱালেও ভিতৰৰ পৰা যথেষ্ট সংবেদনশীল হ'ব পাৰে। 3 নম্বৰ, বন্ধুত্বৰ ক্ষেত্ৰত এ নামৰ মানুহৰ জীৱনত হয়তো বন্ধুৰ সংখ্যা বেছি নাথাকে, কিন্তু যিকেইজনেই থাকে তেওঁলোকক অন্তৰৰ পৰা গুৰুত্ব দিয়ে। বন্ধুৰ বেয়া সময় আহিলে তেওঁলোকে কেৱল কথা কোৱাৰ সলনি সম্ভৱ হলে সহায় কৰিবলৈ আগবাঢ়ি আহে। কিন্তু এটা কথা মনত ৰাখিব, এ নামৰ মানুহৰ বিশ্বাস এবাৰ ভাঙি দিলে আগৰ দৰে সেই বিশ্বাস ঘূৰাই পোৱাটো সহজ নহয়, কাৰণ তেওঁলোকে হয়তো ভুল ক্ষমা কৰিব পাৰে, কিন্তু ভঙা বিশ্বাস আগৰ দৰে কৰিবলৈ সময় লাগে। 4 নম্বৰ, প্ৰেমৰ ক্ষেত্ৰত এ নামৰ মানুহে প্ৰেমত সাধাৰণতে সঁচা আৰু লয়েল থাকিবলৈ চেষ্টা কৰে। তেওঁলোকে ভাল পোৱা মানুহজনৰ সৰু সৰু কথাও মনত ৰাখিব পাৰে, কিন্তু এটা কথা, তেওঁলোকে ভাল পোৱা মানুহজনৰ পৰা বিশ্বাস আৰু গুৰুত্ব আশা কৰে। যদি তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকক অৱহেলা কৰা হৈছে, তেন্তে বাহিৰত একো নকলেও ভিতৰৰ পৰা যথেষ্ট কষ্ট পাব পাৰে। 5 নম্বৰ, খং উঠিলে এ নামৰ মানুহে সাধাৰণতে লগে লগে খং প্ৰকাশ নকৰে। তেওঁলোকে প্ৰথমে কথাটো বুজিবলৈ চেষ্টা কৰে, কিন্তু যেতিয়া কোনোবাই বাৰে বাৰে আঘাত দিয়ে বা বিশ্বাস ভাঙি দিয়ে, তেতিয়া তেওঁলোকে তৰ্ক কৰাৰ সলনি মৌন হৈ যাব পাৰে। আৰু এটা কথা মনত ৰাখিব, তেওঁলোকৰ নীৰৱতাক কেতিয়াও দুৰ্বলতা বুলি নাভাবিব, কাৰণ কেতিয়াবা মুখেৰে কোৱা হাজাৰটো কথাতকৈ তেওঁলোকৰ নীৰৱতাই বহু কথাই বুজাই দিয়ে। 6 নম্বৰ, আটাইতকৈ ডাঙৰ গুণ এ নামৰ মানুহৰ আটাইতকৈ বিশেষ গুণ বুলি কোৱা হয় তেওঁলোকে সহজে হাৰ মানিব নিবিচাৰে। জীৱনত যিমানেই সমস্যা আহক, পৰিস্থিতিৰ পৰা কিবা এটা শিকি পুনৰ আগবাঢ়িবলৈ চেষ্টা কৰে। সেইবাবে তেওঁলোকৰ মাজত সফল হোৱাৰ এটা শক্তিশালী মানসিকতা থাকিব পাৰে। 7 নম্বৰ, কিন্তু এটা দুৰ্বলতাও আছে, তেওঁলোকে কেতিয়াবা অতিৰিক্ত চিন্তা কৰে। সৰু কথা এটা লৈও বহু সময় ভাবি থাকিব পাৰে, আৰু নিজৰ সিদ্ধান্তৰ ওপৰত বেছি দৃঢ় হৈ থাকিলে কেতিয়াবা জেদি যেনো লাগিব পাৰে। বন্ধু বান্ধৱীসকল, যদি আপোনাৰ নামো এ আখৰেৰে আৰম্ভ হয়, তেন্তে এই কথাবোৰ কিমানখিনি আপোনাৰ সৈতে মিলিছে কমেণ্টত আপোনাৰ নামৰ প্ৰথম আখৰটো লিখি জনাব। আৰু এনে ধৰণৰ আকৰ্ষণীয় ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিছো। মনত ৰাখিব, নাম মানুহৰ পৰিচয় হ'ব পাৰে, কিন্তু মানুহৰ প্ৰকৃত পৰিচয় তেওঁৰ কৰ্ম আৰু চৰিত্ৰত থাকে। ধন্যবাদ।